ও তো এই যে পুখুৰীটো আছে এই ৰছীডাল লিখছে না নাই এই ৰছীডালেদি তই খোজকাঢ়ি যদি পাৰ হবা পাৰা তেতিয়াহে তই যমৰাজৰ ওচৰত লৈ যাম মই তোক নহয় তই কোচিছ কৰচোন তই চেষ্টা কৰ এডাল পাৰ হবা কাৰণে এডাল যদি তই পাৰ হবা পাৰা তেতিয়াহ'লে তই যমৰাজাৰ ওচৰত পাবি যমৰাজাই তোৰ পাপ পুণ্যৰ হিচাপ কৰিব তাৰপিছত যদি তোৰ পাৰ হবা পালি তই পাই যাবি তই চাওচোন তোৰ যদি কমকে পাপ আছে তেতিয়াহ'লে এডাল পাৰ হব পাৰবি তই নহ'লে তই ইয়াতে পৰি যাবি এই কাটাগিলা দিছে না তই পুখুৰীটো দি ৰছীডাল দি পাৰ হবা পাৰছা হা জমত তাতে লৈ যাম তোক মই বাপৰে বাপ এইটো কি বস্তু উঠাই আনিলোৱে মই জীৱনত এনেকুৱা মানুহ মই উঠাই আনি পোৱা নাছিলো মোক জ্বালা কালা কৰি মৰছি একদম ৰহ তোক মই দি আছো ৰ এই চালা আমাৰ হাৰামি দুটে কাবাক চালা উঠাব নালগা মানুহ এটা উঠাই লৈ আছে চালা স্বৰ্গৰ বদনাম কৰি দিব তাক লৈ আহি আনবা নালগা মানুহ এটাক চালাই ৰহ আজি তাক মানুহটো লৈ আহিবা দিচোন তাক মই দিবা লাগিব জমত দুধ থৈ কিনে নাচ নেচলা উঠাব নাংগা মানুহ এটা উঠাই লৈ আহি আছে এইযো কিয় ভুগিছা নেকি আজি গু বাহিৰ হৈ যাব তোৰ বাচ্চা হা এই পাও পাওছে এইখান যাই আছো আমি পাই আছো গম পাইছা না কি বস্তু তই কি বাঘৰ পিছল খাৱা চলি এইটো হা কি বাঘৰ গাৰা ভাত ভৰাৱে জো আজি তক ঘৰতে যাবি তাই জমা তাতে চাকত থাকি যাও যদি ৰাখে যোচোন যো আগে যাইছা যোচোন বাপ্পা ঐ ঘাটে ঘাটে পানী খুৱাইছে এই জমত দুটো কি চলি উঠাই আনিছো এইটো এই পালো ৰ এই জম বহি আছে দেখা নাই কেনেকে টুকু টুকু মুজি কিনে হেলতে কিনে সেয়া টাকা তয়ো তেতিয়াহে অলপমান ৰেহাই পাৱাই কিজানি সেয়া কাৰ অলপ দেই সেয়া কাৰ নমস্কাৰ যাম দেৱতা মই আহি পালো এটা মক্কেল উঠাই লৈছো এই সেয়া কাৰ এটা জমক হা সেয়া নকৰা এই সেয়া কালি অলপ ৰেহাই দিব পাৰি আমাৰ জমটো ভাল দেই আমাৰ জম ৰজা হা নাকৰা নেকি যৌটো যৌ ঐ বাঘৰ গাড়া হাত বুঢ়া তোৰ কি নাম ঘৰ ক'ত গুৱাহাটী মই গম পাং দেই তোৰ সেই কাটাঙাত ঘৰ হয় না নহয় তেনেহ'লে কিয় মিছা কথা কৈছা পৃথিৱীতটো মিছা কথা কৈ সেই জিভাখন ছুটি কৰি লৈছে এতিয়া আৰু জমৰ আগত মিছা কথা ক'বা আহিছা জমে চব গম পায় এই ৰহে মোৰ পাগৰিটো ক'ত গেল পিন্ধি আহো ৰ এই ৰ কি কৈছা এইগিলাখান বাপ্পাও কি বাঘৰ গাড়া হাত ভৰা চলি এইটো আইলা পচু ৰ তক হেৰি কৰো ৰ মই হিচাপ কৰি ৰ আমাৰ স্বৰ্গখান কেনে লাগছি পৃথিৱীত কেনে লাগে থাকি আমাৰ স্বৰ্গৰ পৰিৱেশ চা কি সুন্দৰ একদম গাঁওখানে ভাল তাতেতো হাল্লা থাকবা নোৱাৰা দেখো একদম কাও 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 কাওকে থাকে পৃথিৱীত আমাৰ ইয়াতে দেখিছা কি শান্তিৰ পৰিৱেশ হা গাঁৱত দেখোন আইলা পচু একদম
একদম কাও কাও যুদ্ধ লাগি থাকে দেখোন হ্যাঁ আইজা লাগি থাকা দেখো গাঁৱত থাকলি ভাল লাগি যায় খাইছা লাগি আইজা লাগলি ভাল লাগে ৰ তোক দি আছো ৰ মই আহি আছো ৰ তোৰ হিচাপ কৰিব কাৰণে মোৰ কম্পিউটাৰটো লৈ আহি আছো ৰ তোৰ কম্পিউটাৰ নাই এই ৰ তোক এতিয়া মই হেৰি কৰিব লাগিব এই কম্পিউটাৰত চাব লাগিব তোৰ কিমান পাপ পুণ্য হৈছে কি পাপ কৰিছা কি ভাল কাম কৰিছা দে ৰ চাম ভাল কাম কৰিছো মই ৰ এনেকে ধৰি থাক এই ৰ খাই লাগি নহ'ব ৰ দে তাতে দিবা নোৱাৰা যে এতে চেপি দিম ৰ চাং ঘুৰচোন ৰ চাবা দি ও তই বেটা হেৰি কৰিছা ডিমাচুৰ কৰিছিলি তই আৰু ঠিকছে মিছা কথা কোৱা তই হা ৰ আৰু তই হাল বাংতে গৰুক ঠিকছে মাৰছা তই সব উঠি যায় এতে পিটিৰকে হিচাপ আহি থাকে আৰু ভাল কাম কৰছা তই ভাল কাম গিলাখান তই ঢেকুনি কুকুৰীলাক তই ঠিকছে আধাৰ দিয়া ভাত দিয়া তই ঘৰত আহি মৰম কৰা এইটো এটা ভাল কাম কৰছা আৰু তই ভাল কাম কৰছা ঘৰত যাব পাৰ নাপায় এইটো কম্পিউটাৰে ক'ব হা আচ্ছা এই তই আৰু কি মূৰা চলাই আছ তাতে ইফালে আৰু কি এইটো বাঘৰ পিছল খাৱা চলি লৈ আছে তই এইটো বাপৰে বাপ আৰু তাৰ লেখা জোখা গোটেই কম্পিউটাৰত মাৰি চালোঁ তাতো পাপতকৈ দেখোন পুণ্য বেছি আছে মৰবা হোৱা নাই তাৰ যা তোক এতিয়া পৃথিৱীত ঘূৰাই থৈ আহে যা আৰু ইফালে আছোন তই ওচৰতে পাপ হোৱা নাই নেকি আৰু কি কোৱা যমৰাজা কি চেলাই আছিলোঁ মানে তামোল চেলাই আছিলোঁ যমৰজা আমাৰ হেৰিটোক ধৰি আনিছোঁ না তাক তামোল দুখনমান খুৱাই দেং ৰ তেতিয়াহে স্বৰ্গৰ অলপমান নাম থাকিব এই হেৰি কৰ কি বুলি কয় এইখন তামোল খাই কেনে মৰ তই ইমান বাঘৰ পিছল খা চলি চালা মইহে গালি খালোঁ যমৰজাক এই তই সেইকাৰণে তোৰ মানুহ না এৰে আমাৰ স্বৰ্গৰ আমাৰ তামোল খাব নোৱাৰা দি নাখায় যদি থাক মই খাম বাচ্চা আকৌ আমাৰ না কিনিবা নোৱাৰা কিনা বস্তু নহয় এইটো পৃথিৱীত পোৱা বস্তু নহয় আমাৰ স্বৰ্গৰ বস্তু যাই এতিয়া আমাৰ দুটিৰ লগত থৈ আহিব আৰু জিন্দা হৈ যাব তই এতিয়াতো আত্মা সেইটো যদি যাতে পৰি আছে যাতে ভুচুমকৈ সোমাই যাবি তাতে দেই ভুচুমকৈ সোমাই যাবা জিন্দা হৈ যাবি তই আৰু স্বৰ্গত অহা বুলি কাকো নকবি স্বৰ্গ শান্তি এনেকুৱা জম মৰম কৰে না কি কথা নকবি দেই যেতিয়া মৰবা লগা টাইম হ'ব তেতিয়া তক মই ভালকৈ ৰাখিম স্বৰ্গত থাকত থাকবি নেকি নাপাবি কেনে এনে তোৰ যাম কোৱা নিছো লাগে নেকি
কিনা বস্তু নহয় মোক হেৰি দিছি ভগৱানে দিছি আমাৰ ওপৰত আৰু বহুত ভগৱান আছে মই যমৰ ৰজা হে মোৰ ওপৰত শিৱ ভগৱান আছে কৃষ্ণ আছে নাৰায়ণ আছে বিষ্ণু আছে মই যদি কিবা খেলি মেলি কৰোঁ মোক কৰিব ফাঁচন পিছফালে সেইকাৰণে মই নিয়মৰ বাহিৰত থাকবা নোৱাৰোঁ গম পাইছা নে নাই এ যা হে আৰু পিছত নিবি যা একবাৰ হাতে চাকত থুপি যায় এতিয়া যা এ যা এই দুধ লৈ যায় এই লৈ যা বৰ ওৰে বাঘৰ পিছল খা চলি আছে যা 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 লৈ কাটি দিবি হে যা দুধ কেইদিন যাই পাওঁতে লাগব আৰু এসপ্তাহমান লাগব যাইছোতো কৰি কিনে ভাল লাগছে না কাষত ভাল লাগছি দে পুৰা ঘূৰি যাই আছো নাই এনেকে ঘূৰি ফুৰি ফটকে ৰাস্তাতে ভগৱান লাগ পাই যাব নাৰদ মুনিক লগ মেঘৰ মাজত নাৰায়ণক দেখা বুলি আবার ইন্দ্র দেবতাকো দেখা পাই যাব পারা আর পিছত আর তই চক খাই উঠি হ'ব দে মোৰ ভালে লাগে রাস্তা ধরে নারায়ণক পাই যাব চেনি চম্পা টেনশ্যন নাই পাই গিলি তোৰ বডিটো এতে শুই আছে এইটো এতে ভুচুংকে আহি কিনে সোমাই যা তই ভুচুংকে সোমাই গেলি তুই জিন্দা হৈ যাবি গোটেই চিৰি চিৰি লগ কৰিবি ঘৰত চব বস্তু লাগা খাব পাবি পিছত যাবি দে তই এতিয়া ইয়াতে সোমাই যা তাতে তই ভুচুংকে যাই কিনে সোমাই যাবি তই একদম সোমাই জিন্দা হং লাগি আছে নেকি তাতে সোমাই যাবি দে হ'ব দে যাব পাৰবি দে যাচোন না সিফালে যা ময়ৰ তলত মন্ত্ৰ মাৰিব লাগিব এনেই ডাইৰেক্ট যাই কিনে সোমালেও নহ'ব তই নহ'লে আগৰ কথাগিলা চব পাৰি থাকিবি মই মন্ত্ৰটো মাৰি দিম তই যাই কিনে আগতে সোমাচোন সোমা এইটো মই লৈ গৈছিলো পৃথিৱীৰ পৰাই চালা কম জ্বালা কালা খুৱাই মাৰা নাই এই চেনি চম্পাক মই ভাবছিলো এই নিবা পাৰা টাইম হৈ গৈছি মৰে কি টাইমৰ মিষ্টেক হৈ গেল চালা কি গণ্ডগোল হৈ গেল মোৰ কাবাক নিবেলে কাবাক উঠাই নিছো এতিয়া জিন্দা কৰিব লাগিলে মই মন্ত্ৰ মাৰি চালা কম জ্বালা কালা খোৱা নাই এই বাঘৰ গাড়াৰ হাৰা হাত ভৰা চালা এইটো একদম ৰ মন্ত্ৰ মাৰো ৰ এতিয়া মই ঐ অন্তৰু মন্তৰু অন্তৰু মন্তৰু এই বৰিগা ডঙাৰ চেনি চম্পাৰ গাত এই জমৰ জিউটো সোমাই যাওঁ অন্তৰু
নমস্কাৰ ৰাইজ এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই অন্তৰৰ পৰাই ধন্যবাদ যাচিছোঁ আগলৈ মোক এনেকৈ ছাপোৰ্ট কৰি যাব বুলি আশা কৰিছোঁ ধন্যবাদ চেনেলটো যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আমি ভাল ভিডিঅ' বনাব পৰা নাই আৰু লাইক কৰি দিব তথাপি আমাক ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আমি ভাল ভিডিঅ' দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আমাৰ লগত মানে ভিডিঅ' কৰিবৰ কাৰণে মানুহৰ প্ৰয়োজন হৈছে বেলেগ মানুহ আমাৰ লগত এতিয়া ধৰি লওক পোৱা নাই তেনেকৈ পালে নিশ্চয় ভাল ভিডিঅ' আনিম আমি দুজনেই বৰ্তমান যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে তাতে হয়তো যদি অলপমান ভাল লাগিছে আপোনালোকে ছাপোৰ্ট কৰিব ভিডিঅ' আমাৰ চেনেলটো সম্পূৰ্ণভাৱে ভিডিঅ'বিলাক নাচালেও চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ ৰাইজ বাই বাই